চেপ্টাৰৰ নাম হৈছে সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক। ইয়াৰে অনুশীলনী 4 সাধাৰণ উৎপাদক উলিয়াই গসাগু নিৰ্ণয় কৰিব লাগে। গসাগু কি নিৰ্ণয় কৰিবলৈ? সাধাৰণ উৎপাদক উলিয়াই। সাধাৰণ উৎপাদক উলিওৱাৰ নিয়মটো কি আছিলে ভালদৰে চোৱা। সলিউশ্যন লিখিলোঁ। 18 দিয়া আছে, 18ৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। প্ৰথমতে কি হ'ব? 1 × 18, ঠিক আছে। তাৰপিছত কি হ'ব? 2ৰে যাবনে নাই? যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা সেইটো চাই ল'বা। যুগ্ম সংখ্যা হ'লে এইটো 2ৰে বিভাজ্য হ'ব, ঠিক আছে। এইটো যুগ্ম সংখ্যা হয়, তেতিয়াহ'লে 2ৰে যাব। 2 × 9, 3ৰে যাব। তাৰপিছত 4ৰে নাযায়, 5ৰে নাযায়, 6ৰে গৈছে অলৰেডি। আকৌ 6 লিখিলে 3 লিখিব লাগিব, 6 আৰু 3টো আছে। তেতিয়া নেক্সট আহিলোঁ 30ৰ। 30ৰ কি হ'ব? 1 × 30, 1 আৰু সেই সংখ্যাটো উৎপাদক হ'বই, যিকোনো সংখ্যাৰ 1 আৰু সেই সংখ্যাটো, এইটো লিখিবাই। তাৰপিছত আহিব 2ৰে যাব, যুগ্ম সংখ্যা হয়, সেইকাৰণে 2 × 15। তাৰপিছত 3 × 10, 4ৰে নাযাব, 5ৰে যাব, 5 × 6, 5 আৰু 6 আহি গৈছে। এতিয়া যদি মই 6 লিখোঁ, আকৌ 5 হ'ব। এই লাইনটোৱে আকৌ ঘূৰি আহিব, সেইকাৰণে এইটো ইয়াতে শেষ। এতিয়া 18ৰ উৎপাদক কেইটা হ'ল 1 2 3 6 9 18, আৰু 30ৰ 1 2 3 5 6 10 15 আৰু 30। এতিয়া ইয়াৰ মাজত সাধাৰণ উৎপাদক কি আছে? এতিয়া চোৱা, ইয়াৰ মাজত আছে 1টো থাকিবই, 2 আছে, তাৰপিছত 3 আছে, তাৰপিছত চোৱা 6 আছে, হয়নে? আৰু আছে নেকি? আৰু নাই। তো সাধাৰণ উৎপাদক কি পালোঁ ইয়াৰ মাজত? 1 2 3 আৰু 6। তো ইয়াৰ মাজত আটাইতকৈ ডাঙৰ কোনটো আছে? আটাইতকৈ ডাঙৰ হ'ল 6। গসাগুৰ ফুল ফৰ্মে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক, মানে আটাইতকৈ ডাঙৰ উৎপাদকটো, আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক, মানে এই দুটাৰে মাজত কমন থকা এটা এনেকুৱা ডাঙৰ সংখ্যা, যি সংখ্যাৰে এই দুটাকে আমি বিভাজ্য কৰিব পাৰি। এই দুটাকে বিভাজ্য কৰিব পাৰি 2ৰেও পাৰি, 3ৰেও পাৰি, 6ৰেও পাৰি, কিন্তু 6টো ডাঙৰ, সেইকাৰণে সিহঁতৰ গসাগু হ'ব। গতিকে গসাগু কিমান হ'ব? 6। এতিয়া বি নম্বৰটো চোৱা। 14 আৰু 35। 14ৰ উৎপাদক কেইটা? 1 × 14, তাৰপিছত 2ৰে যাব, যিহেতু যুগ্ম সংখ্যা, 2 × 7, তাৰপিছত 3ৰে নাযাব, 4ৰে নাযাব, 5ৰে নাযায়, 6ৰে নাযায়, 7ৰে যাব, 7 অলৰেডি লিখিছোঁ। তাৰপিছত 35ৰ চাওঁ, 35ৰ হ'ল 1 আৰু 35টো হ'বই, 2ৰে নাযায় কাৰণ অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা হ'লে 2ৰে নাযাব, 3ৰেও নাযাব। 3ৰে নাযাব কেনেকৈ গম পালোঁ? 3 + 5 কিমান হ'ব? 8। 8ক 3ৰে যায় নেকি? নাযায়, সেইকাৰণে 3ৰে এইটো সংখ্যাত নাযাব। 4ৰে নাযায়, 5ৰে যাব, 5 × 7, 6ৰে নাযাব, 7 আহি গৈছে, 7 অলৰেডি লিখিছোঁ। তেতিয়াহ'লে 14ৰ উৎপাদক 1 2 7 আৰু 14, আৰু 35ৰ 1 35 1 5 7 আৰু 35। ইয়াৰে ভিতৰত কমন থকা আছে দুটা, 7। গতিকে 14
আৰু 35ৰ গসাগু কিমান হ'ব 7 45 আৰু 60 45 আৰু 60 45 আৰু 60 45ৰ 1 into 45 2ৰে নাযায় কাৰণ অযুগ্ম সংখ্যা 3ৰে যাব 3 into 15 4ৰে নাযাব 5ৰে যাব শেষত 5 বা 0 থাকিলে 5ৰে যাব 5 কিমান হ'ব 9 6ৰে নাযায় 6ৰে যাবলৈ হ'লে যুগ্ম সংখ্যা হ'ব লাগিব যুগ্ম নহয় 7ৰেও নাযাব 8ৰে নাযায় 9ৰে অলৰেডি গৈছে এতিয়া 60 কিমান হ'ব 1 into 60 2 into 30 3 into 20 4ৰে যাব এইটো 4 into 15 তাৰপিছত 5ৰে যাব শেষত 0 আছে 5 12 6ৰে যাব 6 10 7ৰে নাযায় 8ৰে নাযাব 9ৰেও নাযায় তাৰপিছত 10 অলৰেডি আহি গৈছে তো ইয়াতে হ'ব 45ৰ উৎপাদককেইটা 1 3 5 9 15 আৰু 45 আৰু 60ৰ হ'ব 1 2 3 4 5 6 10 12 15 20 30 60 এতিয়া 45 আৰু 60ৰ সাধাৰণ মানে ইহঁতৰ মাজত থকা কমন সাধাৰণ উৎপাদক কি হ'ব এটা চোৱা 3 কমন আছে ইয়াতো 3 আছে 5 কমন আছে 1 তো থাকিবই তাৰপিছত চোৱা 9 নাই 15 ইয়াতো আছে আৰু চোৱা 45 ইয়াতে নাই তেতিয়াহ'লে কেইটা হ'ব 1 3 5 আৰু 15 এই সাধাৰণ উৎপাদক মানে কমন থকা উৎপাদক ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব ডাঙৰ হ'ল 15 তেতিয়াহ'লে 45 আৰু 60ৰ সাধাৰণ উৎপাদক এতেকে নিৰ্ণেয় গসাগু কিমান হ'ব 15 নাম্বাৰ ডি লৈ আহিলোঁ সাধাৰণ উৎপাদক উলিয়াব লাগে আগত টুৱেণ্টি ফ'ৰৰ সাধাৰণ উৎপাদক 1 into 24 তাৰপিছত যুগ্ম সংখ্যা 2ৰে যাব কিমান বাৰ 12 এইটো 3ৰে যাব 8 4ৰে যাব 5ৰে নাযায় কাৰণ শেষত 5ৰে যাবলৈ হ'লে শেষত 5 নহ'লে 0 থাকিব লাগিব 5ৰে নাযায় 6ৰে 6 আহি গৈছে 6 এতিয়া যদি আমি 6 এনেকৈ লিখোঁ 6 কিমান বাৰ যাব 4 4 বাৰ যাব এইটো লিখিছোঁৱে তেতিয়াহ'লে এইটো নহ'ব ইয়াতে শেষ ইয়াৰ পিছত 36 1 আৰু 36 2ৰে যাব যুগ্ম সংখ্যা 2 into
18 3ৰেও যাব 12 4ৰে যাব 4 into 9 5ৰে নাযায় 6ৰে যাব 6 into 6 6 into 6 7 যদি এতিয়া লৈ আহোঁ 7ৰে নাযায় 8ৰেও নাযাব এতিয়া 72 যুগ্ম সংখ্যা 2ৰে যাব 3ৰে যাব 4ৰে যাব তাৰপিছত 5ৰে নাযায় 5ৰে নাযায় কাৰণ ইয়াতে 5ৰে যাবলৈ হ'লে ইয়াতে 5 নহ'লে 0 থাকিব লাগিব 5ৰে নাযায় 6ৰে কিমানবাৰ যাব 7ৰে নাযায় 8ৰে 8 into 9 এতিয়া 9 লিখিলে 9 আহি গৈছে ইয়াতে চোৱা তেতিয়াহ'লে শেষ এতিয়া উৎপাদককেইটা লিখি লওঁ 24ৰ 1 2 3 4 6 8 12 আৰু 24 এতিয়া 36ৰ 1 2 3 4 6 এটা 6 আছে এটা 6 ল'ম 9 12 18 36 আৰু 72 হ'ব 1 2 3 4 6 8 9 12 18 24 36 আৰু 72 এতিয়া সাধাৰণ উৎপাদক মানে ইহঁতৰ মাজত সাধাৰণ উৎপাদক কি আহিব সাধাৰণ উৎপাদক কেইটা হ'ব মানে ইহঁতৰ মাজত কমন কি আছে ইহঁতৰ মাজত আছে চোৱা 24 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে আকৌ 3 আছে 4 আছে 6 আছে তাৰপিছত 8 ইয়াতে আছে ইয়াতে আছে ইয়াতে নাই চোৱা আৰু কি আছে 9 ইয়াতে আছে ইয়াতে আছে ইয়াতে নাই তাৰপিছত 12 আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে আৰু নাই 24 ইয়াতে নাই ইয়াতে নাই শেষ হৈ গ'ল এতিয়া ইয়াতে শেষ হৈ গ'ল এইবিলাক চাই লাভ নাই কাৰণ তিনিটাতে থাকিব লাগিব কি আহিলে 1 তো আহিবই তাৰপিছত 2 3 4 6 আৰু 12 ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব আটাইতকৈ ডাঙৰ হ'ব 12 সেইকাৰণে গসাগু মানে ডাঙৰ সাধাৰণ উৎপাদকটো গতিকে গসাগু 12 হ'ব ইয়াতে চোৱা এইটো 1 1 0 হ'ব 44 ইয়াতে সলিউশন কৰিছোঁ 44 উৎপাদক কেইটা আমি উলিয়াই ল'ম 1 তো হ'বই 44 যুগ্ম সংখ্যা 2 হ'ব তাৰপিছত 3 নহয় 4 4 হ'ব কিমান 11 5 ৰে নহয় 6 ৰে নহ'ব 7 নহয় 8 নহয় 9 নহয় 10 নহয় 11 আহি গৈছে 66ৰ 1 into 66 2 into 33 2 হৈ গ'ল এতিয়া 3 ৰে 3 into
22 4 এইটো নাযাব, 5 নাযায়, 6 যাব, 6 × 11 আকৌ 7 নাযাব, 7 8 নাযায়, 9 নাযাব, 10 নাযায়, 11 গৈছে শেষ ইয়াতে। এতিয়া 1 1 0, 1 × 1 1 0, 2 × 55, 3 এইটো নাযাব, 4 নাযাব, 5 যাব, 5 × 22, 5 × 22 6, 6 নাযাব, এইটো 7 নাযাব, 8 এইটো নাযাব, 9 নাযায়, 10 যাব, 10 × 11 আৰু 10 পিছত আহিব 11 আমি দিছোঁ। তো 44 উৎপাদক কেইটা 1 2 4 11 22 আৰু 44, 66 হ'ল 1 2 3 6 11 22 33 66 আৰু 1 1 0 হ'ল 1 2 5 10 11 22 55 আৰু 1 1 0। এতিয়া সাধাৰণ উৎপাদক মানে ইহঁতৰ মাজত কমন, কি হ'ব, 1 তো থাকিবই, 2 আছে ইয়াতে চোৱা, 2 তাৰপিছত 3 আছে, 3 ইয়াতে আছে, এইটোত নাই, 4 ইয়াতে আছে, ইয়াতে নাই, 5 অকল ইয়াতে আছে, 6 ইয়াতে আছে, ইয়াতে নাই, তাৰপিছত আহিব 11, ইয়াতে চোৱা 11 ইয়াতে আছে, তাৰপিছত 22, 44 ইয়াতে নাই, 33 44 শেষ আৰু কমন নাহে। তেতিয়াহ'লে কি হ'ব সাধাৰণ উৎপাদক কেইটা 1 2 11 22, ইয়াৰ ভিতৰত ডাঙৰ কোনটো আছে, ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ 22 আছে, সেইকাৰণে নিৰ্ণয় গসাগু হ'ব 22। এইটো চোৱা F 39 আৰু 80, 39ৰ উৎপাদক প্ৰথমতে 1 আৰু 39, তাৰপিছত 2 নাযাব কাৰণ অযুগ্ম সংখ্যা 2 নাযায়, 3 যাব কাৰণ 3 আৰু 9 প্লাছ কৰিলে 12ক 3 যায়, সেইকাৰণে 13ক 3 যাব, 3 × 1 3 3 × 13, 4 নাযায়, 5 নাযাব, 6 নাযাব, 7 নাযায়, 8 9 10 11 তাৰপিছত 13 আহি গৈছে, আৰু 80 হ'ব 40, 3 নাযাব, 4 যাব, 4 × 20, 5 যাব, 6 নাযায়, 7 নাযায়, 8 যাব, 9 নাযায়, 10 যাব, কিন্তু অলৰেডি লিখিছোঁ আমি 10 × 8, 8 × 10 আৰু 10 × 8 চেম। উৎপাদক কেইটা হ'ল 39ৰ 1 3 13 আৰু 39, ইয়াত 80ৰ 1 2 4 5 8 10 16 20 40 আৰু 80। সাধাৰণ উৎপাদক কি হ'ব ইহঁতৰ মাজত, 1 তো থাকিবই, 2 ইয়াতে নাই, 3 ইয়াতে আছে, ইয়াতে নাই, 4 ইয়াতে আছে, ইয়াতে নাই, আৰু কি আছে 5 চোৱা 1ৰ বাহিৰে সাধাৰণ উৎপাদক নাই, সেইকাৰণে কি হ'ব সাধাৰণ উৎপাদক, এইখিনি কাটি দিছোঁ, সাধাৰণ উৎপাদক কি হ'ব 1 ওলালে, তাৰমানে এই দুটা 39 আৰু 80 কি হ'ব পৰস্পৰ মৌলিক সংখ্যা, এতেকে পৰস্পৰ মৌলিক সংখ্যাৰ গসাগু কি হয় 1 হয়, নিৰ্ণয় গসাগু কিমান হ'ব, ইয়াতে G নম্বৰ লৈ আহিছোঁ,
21 1 ইনটু 21 2ৰে নাযাব অযুগ্ম সংখ্যা 3ৰে যাব 3 ইনটু 7 আৰু নাযায় 42 1 ইনটু 42 যুগ্ম সংখ্যা 2ৰে যাব 21 আৰু 3ৰেও যাব 4ৰে নাযায় 5ৰে নাযাব 6ৰে যাব 6 তাৰপিছত 7 ইয়াতে আহি গৈছে ইয়াতে শেষ 63 2ৰে নাযাব অযুগ্ম সংখ্যা 3ৰে যাব তাৰপিছত 4ৰে নাযায় 5ৰে নাযায় 6ৰেও নাযাব এইটো 63 7ৰে যাব ঠিক আছে এইখিনিয়ে 7 8ৰে নাযায় 9 আহি গৈছে 21 ৰ উৎপাদক কেইটা 1 3 7 আৰু 21 তাৰপিছত 42 হ'ল 1 2 3 6 7 14 21 আৰু 42 ইয়াতে হ'ল 63 1 3 7 9 21 63 সাধাৰণ উৎপাদক কেইটা মানে ইহঁতৰ মাজত কমন থকা 1 3 3 3 ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে 3 তাৰপিছত 7 7 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে 6 নাই 7 আছে আৰু ইয়াতে আছে 21 21 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে 21 লাষ্ট কাৰণ আৰু শেষ 21ৰ উৎপাদক শেষ ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব 21 তেতিয়াহ'লে ডাঙৰ সাধাৰণ উৎপাদকটোৱে গসাগু হয় নিৰ্ণয় গসাগু 21 H এইটো শেষ লাষ্ট 8ৰ 1 ইনটু 8 2 ইনটু 4 তাৰপিছত আৰু কি আছে 4 ইনটু 2 এইটো লিখিছোঁহে শেষ এনেকৈ 12ৰ হ'ব 12 2 ইনটু 6 3 ইনটু 4 শেষ 16ৰ 8 3ৰে নাযাব 4ৰে যাব 4 ইনটু 4 শেষ 28ৰ 1 ইনটু 28 2 ইনটু 14 3ৰে নাযাব 4ৰে 5ৰে নাযায় 6ৰে 6ৰে নাযাব 7ৰে আহি গৈছে 7ৰে অলৰেডি কৰিছোঁ 1 2 4 8 12ৰ উৎপাদক 1 2 3 4 6 আৰু 12 16ৰ 1 2 4 দুটা 4 আছে ইয়াতে দুটা 4 আছে আমি এটা ল'ম 8 আৰু 16 28ৰ হ'ব 1 2 4 7 14 28 এতিয়া সাধাৰণ উৎপাদক কেইটা ওলাই গ'ল এতিয়া সাধাৰণ উৎপাদক ইহঁতৰ মাজত কমন থকা সাধাৰণ উৎপাদক 1 তো আছেই 2 আছে কমন চোৱা 2 আছে তাৰপিছত 4 আছে আৰু 8 ইয়াতে আছে কিন্তু ইয়াতে নাই তো আমাৰ কি হ'ব 1 2 আৰু 4 সাধাৰণ উৎপাদক হ'ল তিনিটা 1 2 আৰু 4 এই চাৰিটাৰ মাজত তেতিয়াহ'লে নিম্ন গসাগু হ'ব 4 ডাঙৰ সাধাৰণ উৎপাদকটো হ'ব গসাগু